हेलो नमस्कार उर्गियासং সকলকে স্বাগতম জানাইছো মোৰ অন্য এটা ব্লগ লৈ তো আমি আজি এটা খুব ভাল এটা ঠাইলৈ গৈ আছো সেই জায়গাটো ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু কোন ফালেদি কেনেকৈ গলে সেই ব্লগ সেই জায়গাটো পাব তো আপোনালোকে চাই থাকক ব্লগটো মই ৰাস্তা দেখুৱাই দিম চাই থাকক বাৰু পূৰ্বস ব্লগছ এণ্ড এক্সপ্লোৰ লাইক কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব তো আমি আহি পালো আগিয়া টাউন আমি চাহ পানী খাই লম তাৰ পিছত ইয়াৰ পৰা আকৌ ৰাওনা কৰিম আগিয়াত আমাৰ খোৱা লোৱা হৈ গল তো এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰো সেই ফালেদি হৈছে গোৱালপাৰা টাউনত যাব পাৰি কিন্তু আমি এই ফালেদি যাম এই জায়গাখনৰ নাম হৈছে হলমাৰী সেই ফালেদি গোৱালপাৰা টাউনৰ মাজেদিও সেইখন ঠাইত যাব পাৰি আহি আমি পালোহি গোৱালপাৰা নৰনাৰায়ণ সেতু নৰনাৰায়ণ ব্ৰিজটো পাৰ হৈয়ে আমি এটা ৰাইট সাইড ফালে যোৱা ৰাস্তা পাম এয়া চাওক এইটো বিল্ডিং ঘৰ আছে এইটো কাহিদি যোনটো ৰাস্তা আছে সেই ফালেদি যাব লাগিব আমি আহি পালো আমাৰ ফাইনেল ডেষ্টিনেশ্যন তো এইখিনিতে আমি বাইকটো থৈ দিলো কাৰণ ইয়াতে যিসকলে বাইক গাড়ী লৈ আনে ইয়াতে থব লাগে তাৰ এইফালে নি কেনে থবলৈ জায়গাটো নাই এইটো ৰাস্তা আমি যোনফালেদি আহিছিলো তাৰ পিছত এই ৰাস্তাটো আহাৰ পিছত ইয়াতে এনেকা তিনালি পাবা তাৰ পিছত এই এটা সাইনবোৰ্ড পাবা ইয়াতে লিখি থোৱা আছে যোগীগোপাৰ প্ৰাচীৰ গুহা আৰু অৱশেষ মানে এইটো ৰাস্তা ইয়াতে কাৰ চিন দি থোৱা আছে তো এইটো ৰাস্তা দি এনেকা যাব লাগে ইয়াৰ পৰা আমি খোজকাঢ়ি যামগৈ এনেকুৱা ঘৰৰ একদম কাষেৰে যাব লাগে এইটো হৈছে মানুহৰ ঘৰ ইফালেও মানুহৰ ঘৰ তো এনেকুৱা এইটো মাজেদি যাব লাগিব এইটোৱে যোগীগোপাৰ বটানী পাৰ্ক এইটোকে কয় ইয়াৰ এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম বাৰু ব্ৰহ্মপুত্ৰ নদী আমি প্ৰথমতে এই গুহাটো চাবলৈ যাম চাই থাকক ইয়াত লিখা আছে কি যোগীগোপাৰ প্ৰাচীৰ গুহা আৰু অৱশেষ এইফালেদি যাব লাগিব তাৰপিছত আমি এইফালে ওপৰলৈ যাম আহি পালো প্ৰথমটো গুহা এইটো চাওক ইয়াৰ প্ৰথমটো গুহা এইটো মস্ত ডাঙৰ শিল তাৰে মাজতে এইটো গুহা তো মই আধালৈকে গৈ পিনে দেখুৱাবলৈ চেষ্টা কৰিম এইটো চাওক এইটো হৈছে আনটো এটা গুফা ইয়াত কিবা এটা লিখা আছে আপোনালোকে চাব পাৰিব এইটো হৈছে হিন্দী তলত হৈছে ইংলিছ এই গুফাটোলৈ আমি যাওঁ
কি আছে এই গুফাত ইয়াত লোহাৰ চিৰি বনাই থৈছে এইটোতে উঠি যাব লাগিব এইটো হৈছে গুফা আনটো এটা গুফা আওক আমি এতিয়া ওপৰলৈ যাওঁ ইয়াৰ পৰা কিন্তু এই ব্ৰহ্মপুত্ৰ নদীখন খুব চাবলগীয়া সুন্দৰ দৃশ্য দেখিব পাৰিছে যে এইটো নৰনাৰায়ণ সেতু এই জায়গাখন এটা সৰু পাহাৰতে অৱস্থিত বাৰু সেই কাৰণে এই উঠি যোৱা ৰাস্তাটো বা চিৰিটো অলপমান ওখ টাইপৰ ভাগৰৰ অনুভৱ হ'বও পাৰে আপোনালোকক এইটোৱে বটানী পাৰ্কৰ একদম ওপৰ ভাগ আসলতে এই বটানী পাৰ্ক বঙাইগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত হয় আপোনালোকে আহিলে মোৰ ভিডিঅ'টো চাই কিনে আহিব মই তাতে সম্পূৰ্ণ ৰাস্তাবোৰ দেখুৱাই দিয়া হৈছে কোনফালেদি কেনেকৈ আহিব লাগে অকল মানুহেই নহয় ইয়াতে ছাগলীও আহে চাওক ছাগলী কি ধুনীয়াকৈ আছে নিজৰ পোৱালিকেইটাৰ লগত এইটো ইটাৰে গাঁথনি কৰি থোৱা বস্তু আপোনালোকে দেখি আছে এইটো আসলতে কেতিয়া কোন চনত আৰু কিহৰ কাৰণে বনোৱা হৈছিলে ইয়াৰ সঠিক তথ্য নাই এইখিনিতে আহি কিনে মই এজন খুৰাক লগ পালো তেখেতে ইয়াৰে ৰখিয়া হয় মানে এইখিনি জায়গাবোৰ মানে তেখেতে চোৱা চিতা কৰে তো আহক আমি এই জায়গাৰ বিষয়ে খুৰাৰ লগত দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰোঁ খুৰা আপোনাৰ নামটো কৈ দিব মোৰ নাম নিৰঞ্জন দাস আচ্ছা ইয়াতে আৰ্কিঅলজি হয় টিচাৰ হিচাপে কাম কৰি আছোঁ আচ্ছা এইখন বটানী পাৰ্ক তো এইটো পাৰ্কটো আপুনি চোৱা চিতা কৰে ন এইখন পাৰ্ক ধৰি লোৱা কিমান বছৰ হ'ল এইখন ষ্টাৰ্টিং 96ৰ পৰা আৰম্ভ হৈছে আচ্ছা আচ্ছা 96ৰ পৰা এই কাম কাজ আৰম্ভ হৈছে আৰু ৰেলিং চেলিং দিয়া চেয়াৰ বেঞ্চবিলাক মানুহবোৰ বহাৰ কাৰণে জাগা চাবৰ কাৰণে 96ৰ পৰাই আৰম্ভ হৈছে মই 96ৰ পৰাই এতিয়া কাম কৰি আছোঁ আচ্ছা এইখন পাৰ্কত 96ৰ পৰা ইয়াতে কাম কৰি আছে আৰু খুৰা ইয়াতে আৰ্কিঅলজিষ্ট ন খুৰা আৰ্কিঅলজিষ্ট হিচাপে ইয়াতে মানে কৰ্মৰত বৰ্তমানেও খুৰা আৰু ইয়াতে কেনেকুৱা ধৰণৰ মানুহে আহে ধৰি লোৱা মানুহ আহে ইয়াত মানুহৰ কোনো হিচাপ বহুত ধৰণৰ মানুহ আহে বহুত ধৰণৰ মানুহ আহে বহুত জাগাৰ পৰা আহে আৰু লোকেলো আহে কিন্তু লোকেলটো কম আহে কিন্তু বাহিৰৰ পৰাই বেছি আহে আচ্ছা আচ্ছা তো খুৰাই কৈছে কি ইয়াতে মানে অকল স্থানীয় মানুহেই নহয় বাহিৰৰ পৰাও মানুহ চাবলৈ আহে তো এই বটানী পাৰ্কৰ বিষয়ে খুৰাৰ লগত দুই এষাৰ কথা পাতিলোঁ ধন্যবাদ বাৰু খুৰা আপোনাক এইফালেও যাব পাৰি এইফালেও দেখুৱাবলৈ চেষ্টা কৰিম আমি এতিয়া আন এটা ঠাইলৈ গৈ আছোঁ আৰু সেই ঠাইলৈ যোৱা ৰাস্তা হ'ল এইটো চাই থাকক ব্লগটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে এইখিনি উঠি আহোঁতে খুব ভাগৰ লাগিল কাৰণ অলপমান ওখ জেগা যে এয়া চাওক এই শিলটো আমি আহি পালোঁ এতিয়া চাওক ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ জগিগোপা বটানী পাৰ্ক আৰু এইটো হৈছে নৰনাৰায়ণ সেতু এইটোৱে আছিলে জগিগোপা বটানী পাৰ্ক তো ইয়াতে আহি খুব ভাল লাগিল আপোনালোকেও আহিব খুব ভাল লাগে চাই থাকিব পূৰ্বজ ব্লগছ এণ্ড এক্সপ্ল'ৰ ব্লগটো ইমানেই আছিলে ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই